Lakhain korahini Sarupathar constituency kaparlo dilaw janalong nipain korahiniarni Unity Victory and Prosperity Rally amai kepado. Kedam tang kaprek ademalong kedopon bom asong thak Sarupathar constituency alongta nipain korahiniarni Unity Victory and Prosperity Rally amai kepado. Laso long akehai Dr. Tuliram Ronghang Karbiang long autonomous consersi emta chitongdu. Apen Karbiang long MP da chetongdun. Labang so mai long kaprek asong pen kachipa ogdun do lake. Congress pen 68, APHLC pen 126, IND pen 260, kadoka pini BJP long kachipa ogdun aphai lake 454 ando. Lapen ladak ongdung amonit chetongdun. Lapen CM Dr. Tuliram Ronghang penta rat angno jumisen alam ningjetikan. Tang teharadak amohorle lang iksina. Bokajan pen Aron Taro lapen Silunjan pen Thorom Terang report Karbiang Long TV9 News. Unity Victory and Prosperity Rally আমি আয়োজন করা হয়েছে আর এই রিলিত আমি বেলেগর আসুনি আধালা স্থাপন করা হয়েছে কারণ আপনারা জানে গোয়া কাৰ্বিআংলং অটোনমাস অঞ্চলৰ শাসনত ইয়াত ৰাইজে বহুতো অভিযোগ অনাই হৈছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি RCC অফিচৰ পৰা আৰম্ভ কৰি বেলেগৰ আঁচনি ৰাইজে আপত্তি কৰা হৈছে এই গোটেইখিনি আঁচনিবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাইজৰ লগতে আজি ঘোষণা কৰা হৈছে আৰু সেই অভাৰতে আজি বেলেগৰ ৰাজনীতিত বিশেষকৈ কংগ্ৰেছ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি যোৱাবাৰ কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ কংগ্ৰেছৰ ইলেকশ্যন মিটিঙৰ পৰা আৰম্ভ কৰি APHLCৰ মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ইণ্ডিপেণ্ডেণ্টৰ কেণ্ডিডেট এই গোটেইখিনি লৈ আজি 451 আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰা হৈছে জগতসিংজী যোৱাৰ পিছত কিবা অসুবিধা আপোনালোকে জানে আজি যোৱাৰ লগে লগে আজি সংখ্যাই বাঢ়িছে তেওঁ এইজন যোৱাৰ লগে লগে আজি 451 ইয়াত বেলেগৰ ৰাজনীতি দলৰ পৰা এতিয়া ওলাই আহিছে কংগ্ৰেছৰ মণ্ডল সভাপতিও ওলাই আহিছে কংগ্ৰেছৰ ইলেকশ্যন এজেণ্ট কেণ্ডিডেট তেওঁ ওলাই আহিছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট তেওঁ ইয়াত